নমস্কাৰ বন্ধু বান্ধৱীসকল পুলকেশ নাথ ইউটিউব চেনেললৈ মই পুলকেশে আপোনালোকক স্বাগতম জনাইছোঁ। দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আশা ৰাখিছোঁ খবৰসমূহ নিশ্চয় ভাল পাব। আজি 10 মে মাহৰ দ্বিতীয় দেওবাৰ আৰু মে মাহৰ দ্বিতীয় দেওবাৰটো মাতৃ দিৱস হিচাপে পালন কৰা হয়। মই সকলোলৈকে মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমত পুনৰ 3জনৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে। কৰোনাত আক্ৰান্ত এই 3জনৰ যোৰহাটত পৰীক্ষা কৰা হৈছিল। মুম্বাইৰ পৰা এখন এম্বুলেন্সত আহিছিল এই 3জন ব্যক্তি। কৰোনা পজিটিভ এম্বুলেন্সখনৰ চালকগৰাকী ইতিমধ্যে মুম্বাইলৈ ঘূৰি গৈছে। আনহাতে আন 2জন কৰোনা পজিটিভ লোকৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে। 2জন বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন। ইয়াৰ দ্বাৰা অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 62লৈ বৃদ্ধি পাইছে। ইফালে আৰোগ্য হৈছে অসমৰ 34 গৰাকী লোক। আনহাতে এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে 27 গৰাকী ৰোগী। দেশৰ বহু চৰ্চিত এটা ঘটনা 1992 চনৰ বাবৰি মছজিদ ধ্বংস গোচৰৰ শুনানি 3 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। আজি সৰ্বোচ্চ ন্যায়ালয়ে এই গোচৰটোৰ ৰায়ৰ অন্তিম সময়সীমা 31 আগষ্ট নিৰ্ধাৰণ কৰি 3 মাহৰ পূৰ্বে শুনানি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে বিশেষ ন্যায়াধীশ SK যাদৱক এই গোচৰৰ শুনানি সম্পূৰ্ণ কৰি 31 আগষ্টত ৰায় প্ৰদানৰ বাবে সকলো প্ৰক্ৰিয়া সমাপন কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে বহু চৰ্চিত বাবৰি মছজিদ গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতা LK আদৱানী, মুৰলী মনোহৰ যোশী আৰু উমা ভাৰতী জড়িত হৈ আছে। বিচাৰপীঠে অহা 31 আগষ্টত এই গোচৰটোৰ চূড়ান্ত ৰায় দিন নিৰ্ধাৰণ কৰি দিয়ে। COVID-19 মহামাৰীত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাত ৰোগীৰ শৰীৰত ডি ভিটামিনৰ অভাৱো এটা মূল কাৰণ হিচাপে বিবেচিত হৈছে। ব্ৰিটিছ গৱেষকসকলে গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে যে শৰীৰত ডি ভিটামিনৰ পৰিমাণ কম হোৱাৰ ফলত ইউৰোপৰ প্ৰায় 200খনতকৈও অধিক দেশত COVID-19 ভাইৰাছত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। এঞ্জেলা ৰাস্কিন বিশ্ববিদ্যালয়ত চলোৱা এই গৱেষণাৰ অন্যতম গৱেষক ডক্টৰ লি স্মিথে কয়, ডি ভিটামিনৰ হাৰ আৰু COVID-19 কেছৰ মাজত এটা সম্পৰ্ক তেওঁলোকে দেখা পাইছে। বিশেষকৈ গৱেষকসকলৰ মতে ভিটামিন ডিয়ে শ্বেতৰক্ত কণিকাৰ প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰে, যাৰ জৰিয়তে ই অত্যাধিক চাইটোকিন ওলাই যোৱাত বাধা দিয়ে। COVID-19 ভাইৰাছ চাইটক্সিনৰ অতিৰিক্ত কাৰণ হিচাপে পৰিচিত। ইয়াৰ পূৰ্বে এক অধ্যয়নত প্ৰকাশ পাইছিল যে ইউৰোপৰ 75% ৰোগীৰে ডি ভিটামিনৰ অভাৱ ঘটিছিল। বিশ্বত সৰ্বাধিক ডাউনলোড হোৱা এপটোৱে হৈছে আৰোগ্য সেতু। COVID-19 ৰোগীক অনুসৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰি উলিওৱা আৰোগ্য সেতু নামৰ এপটো বিশ্বৰ ভিতৰত সৰ্বাধিক লোকে ডাউনলোড কৰিছে। সমগ্ৰ বিশ্বত প্ৰস্তুত কৰা 10টাকৈ স্বাস্থ্য সেৱা এপৰ ভিতৰত আৰোগ্য সেতু সৰ্বাধিক জনপ্ৰিয় হিচাপে পৰিগণিত হৈছে। যোৱা 4 মে লৈকে প্ৰায় 9 কোটি লোকে মোবাইল যোগে আৰোগ্য সেতু ডাউনলোড কৰিছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে COVID-19 মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী কৰ্মচাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে এই এপ ডাউনলোড কৰাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে। 1 জুলাইৰ পৰা 15 জুলাইৰ ভিতৰত অনুষ্ঠিত হ'ব cbse 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। দেশজুৰি কৰোনা ভাইৰাছৰ সংক্ৰমণলৈ লক্ষ্য ৰাখি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰাৰ পাছতেই cbse 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছিল। বাতিল হোৱা এই পৰীক্ষাসমূহৰ তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰিছে cbse। শুকুৰবাৰে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে এক টুইটাৰ যোগে আগন্তুক জুলাই মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত 10ম আৰু দ্বাদশ শ্ৰেণীৰ এইসমূহ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে। এইসমূহে আছিলে দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ খবৰসমূহ নিশ্চয় আপুনি ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।